আপুনি অলপ কাম কৰিলেই ভাগৰি যায় নেকি? আপোনাৰ হাত ভৰি কাষলতি আদি ঘামেৰে অস্বস্তি লাগে নেকি? তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক আৰু আজি মই জনাম বেছি ঘাম কিয় ওলায় আৰু ইয়াৰ চিকিৎসা কি কি। গৰমত ঘাম ওলোৱাটো সাধাৰণ কথা। ঘাম আমাৰ শৰীৰৰ কুলিং ছিষ্টেম, মানে ই আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখে। যদি আপোনাৰ বেছিকৈ ঘাম ওলায়, বিশেষকৈ কাষলতি, হাতৰ তল, ভৰিৰ তলুৱা অথবা মুখ বা মূৰত, তেতিয়া ইয়াক হাইপাৰহাইড্ৰছিছ বুলি কোৱা হয়। ইয়াৰ বাবে মানুহে বহুত সমস্যাৰ সন্মুখীন হয়, যেনে কাপোৰ ভিজি যোৱা, বডিৰ পৰা স্মেল অহা, মানুহৰ আগত এম্বেৰাছমেণ্ট ফিল কৰা আৰু কনফিডেঞ্চ কমি যোৱা আদি। বেছিকৈ ঘাম ওলোৱা কাৰণবোৰ যেনে গৰম বতৰ, ষ্ট্ৰেছ বা এনজাইটি, জ্বৰ বা ইনফেকশ্যন, থাইৰয়ড প্ৰব্লেম, ডায়েবেটিছ, অতি টেঙা মছলা খাদ্য আৰু কেতিয়াবা জেনেটিকেল প্ৰব্লেমো থাকিব পাৰে। এতিয়া জানো আহক ঘাম কমাবলৈ ঘৰুৱা 5টা সহজ উপায়। 1 নম্বৰ, ঠাণ্ডা পানী দিনত বেছিকৈ খাব। শৰীৰ ঠাণ্ডা থাকিলে ঘামো কম ওলায়। 2 নম্বৰ, নেমুৰ ৰস অলপ পানীত মিহলাই কাষলতিত অথবা আপোনাৰ হাতত লগাব পাৰে, কিন্তু মনত ৰাখিব ৰ'দত নোলাব। 3 নম্বৰ, টেলকাম পাউডাৰ আপুনি ঘাম বেছি হোৱা ঠাইত ব্যৱহাৰ কৰিলে ড্ৰাইনেছ থাকে আৰু ই ঘামো কমায়। ফাৰ্মাচীত এভেইলেবল এইবোৰ পাউডাৰ আপুনি চুজ কৰিব পাৰে। 4 নম্বৰ, নাইলন অথবা চিন্থেটিক কাপোৰে ঘাম বঢ়ায়, গতিকে আপুনি ঢিলা কটন ড্ৰেছ পিন্ধক। 5 নম্বৰ, চাহ বা কফি কমাওক, বেছি কেফিন হ'লে চুৱেটিং বাঢ়িব পাৰে। আৰু শেষত ষ্ট্ৰেছ কমাওক, কাৰণ টেনশ্যন থাকিলেও ঘাম বেছিকৈ ওলায়। কিন্তু যদি ৰাতি অতিপাত ঘাম ওলায় অথবা জ্বৰ বা ওজন কম থাকে, তেন্তে ডক্তৰৰ পৰামৰ্শ লওক। মনত ৰাখিব ঘাম সাধাৰণ, কিন্তু ইয়াক কণ্ট্ৰল কৰাটো অত্যন্ত জৰুৰী। ভিডিঅ'টো ছেভ কৰি ৰাখক আৰু এনেধৰণৰ হেল্থ টিপছ পাবলৈ মোৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।